নমস্কাৰ সাকসেছ আসাম নামৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলকে পুনৰবাৰ স্বাগতম জনাইছোঁ। অসম চৰকাৰৰ চাকৰি পুনৰ ফাইনেল ৰিজাল্ট ঘোষণা কৰিলে গ্ৰেড 4 পিয়ন আৰু চকীদাৰ পদৰ। তো এইখন হৈছে ৰিজাল্ট চিটখন। তো ইয়াতে আপোনালোকে দেখা পাইছে অফিচ অফ দ্য স্পেচিয়েল জাজ NDPS গুৱাহাটী আসাম। তো NDPS গুৱাহাটীৰ ফালৰ পৰা এই পদকেইটা মুকলি কৰিছিল। তো ইয়াৰে পিয়ন আৰু চকীদাৰৰ দুদিন আগত ইয়াৰে ইণ্টাৰভিউ অনুষ্ঠিত কৰিছিল। তো ইয়াতে আপোনালোকে ডেট দুটা চাব পাৰে, 1 ডিচেম্বৰ আৰু 2 ডিচেম্বৰত আপোনালোকে ইয়াৰে পিয়ন আৰু চকীদাৰৰ ইণ্টাৰভিউটো অনুষ্ঠিত কৰিছিল। তো ইয়াতে আপোনালোকে চাব পাৰে, তো এটা পোষ্ট আছিল, এজন কেণ্ডিডেট চিলেক্ট কৰিছে, তো ৰোল নম্বৰ 208। তো এইটো হৈছে পিয়ন পোষ্টৰ ৰিজাল্ট আৰু ৱেইটিং লিষ্টত দুজন কেণ্ডিডেটক ৰখা হৈছে, তো 222 আৰু 218। তো এই দুজন কেণ্ডিডেট ৱেইটিং লিষ্টত ৰখা হৈছে। তো চকীদাৰ পোষ্টৰ যদি আমি ইয়াতে চাওঁ 410, তো এই কেণ্ডিডেটজন চিলেক্ট হৈছে আৰু ৱেইটিং লিষ্টত দুজন কেণ্ডিডেট চিলেক্ট কৰিছে। যিসকলে ইয়াতে এই গ্ৰেড 4ৰ পিয়ন আৰু চকীদাৰৰ ইণ্টাৰভিউটো দিছিল, তো তেওঁলোকে নিজৰ নামটো আছেনে নাই চেক কৰি চাই ল'ব। তো বন্ধুসকল, এইখিনি আছিল ভিডিঅ'টো আপোনালোকক দিবৰ বাবে, আৰু এনেকুৱা ধৰণৰ ভিডিঅ'খিনি পোৱাৰ বাবে আপোনালোকে আমাৰ এই চেনেলটোৰ লগত জড়িত হৈ থাকিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।